Hello everyone, welcome to my another mini blog আৰু মই হৈছো আপোনালোকৰ মৰমৰ নিচিতা। সেইদিনা যে এটা ৰিলছ আপলোড কৰিছিলো তাৰ আৰু কাহিনীটো আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। যিয়ে আকৌ মেকআপৰ মতো নাজানে তেওঁ আকৌ নিজে আজি মেকআপ কৰিবলৈ বহিছে। মানে মোৰ কথাই কৈছো আকৌ। প্ৰথমতে চুলিখিনি কাৰ্ল কৰি দিবলৈ ভণ্টিকে মাতি আনিলো। ভণ্টি আকৌ ঘপককৈ টিউচন অহাত মোক আধা কৰাকৈ এৰি দিলে। এইভাবে মোৰ চুলি কাৰ্ল কৰাৰ আশা হৈয়ে ৰল। প্ৰথমতেই ফাউণ্ডেশ্যনটো লগাই এতিয়া লগাইছো লুজ পাউডাৰ আৰু এতিয়া বিচাৰি আছো তাইৰ ফেভৰেট আইশ্বেডো পেলেটখন। এইখন লোৱা দেখিলে যে তাই মোক ঠিকছে দিব। জনাই নজনাই লাগি গৈছো আৰু এতিয়া আই মেকআপ কৰাত। এনেকুৱা আই মেকআপ চাগে আপোনালোকে জীৱনতো দেখা নাই। পিছে ভুল কলো নেকি? ইচ্ছা কলে কি হব, আজিলৈকে মই নিজে আইব্ৰু আঁকিয়ে পোৱা নাই। শ্বুটসমূহতেই যি মেকআপ আৰ্টিষ্ট বা সকলে আঁকি দিয়ে আৰু। মেকআপৰ নামত যি কৰিলো আৰু এতিয়া ব্লাছ এসোপামান লগাই গালখনকে ৰঙা কৰি লওঁ। এতিয়া লগাম মোৰ ফেভৰেট লিপষ্টিকটো, লগত আৰু দুটা কালাৰ এড কৰি ল'ম। আৰু আধা আধি মোৰ লুক কমপ্লিটেই হৈছেগৈ আৰু। তিনিওটা কালাৰ মিক্স কৰাৰ পাছত মোৰ লিপষ্টিকৰ ছেড আছিল এনেকুৱা ধৰণৰ। এতিয়া হাইলাইটাৰ লগাই মোৰ লুকটো কমপ্লিট কৰিম। প্লিজ এটা কথা মোক আপোনালোকে জনাবচোন, মোৰ কেনেধৰণৰ ব্লগসমূহ আপোনালোকে চাই ভাল পায়। এতিয়া সময় আহিল শাৰী পিন্ধাৰ। নিজেই নিজক কিন্তু মই শাৰীত ধুনীয়াই দেখো, কিন্তু পিন্ধাৰ সময়তহে আচল জেংটো লাগে। যিমানেই আইলাইনাৰ নলগাও কিয়, কাজল কিন্তু মষ্ট ইম্পৰ্টেণ্ট। আৰু শাৰীৰ লগত যদি এটা বিন্দি নলওঁ লুকটো কমপ্লিটেই নহবচোন। আধা কাৰ্ল কৰা চুলিখিনি এতিয়া কি কৰা যায় তাকেই চিন্তাত পৰিলো নহয়। আৰু বহু চেষ্টাৰ মূৰত শেষত গৈ এইটো আছিলে মোৰ ফাইনেল লুক। পিছে পেহীয়ে আকৌ মোক কৈ দিলে মোক বোলে নাগিন নিচিনাহে লাগিছে। দিনটোৰ কষ্টৰ ফল মই এইটোহে পালোগৈ। বাৰু যি কি নহওক, ইমান কষ্ট কৰি আৰু মই ৰিলছ নবনাম হ'বই নোৱাৰে। আৰু এতিয়ালৈকে যদি আপোনালোকে মই বনোৱা ৰিলছটো চোৱা নাই তেনেহলে এতিয়াই গৈ চাই লওক। আজিলৈ বাই।